বন্ধু বান্ধৱীসকল, মোৰ প্ৰথম ভ্লগ চেনেলটিলৈ আপোনালোকলৈকে স্বাগতম জনাইছোঁ। আজি মই প্ৰথম ইউটিউবত ভিডিঅ' বনাইছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। প্ৰথম বনাইছোঁ যিহেতু অলপ ভয় ভয় লাগে, লাজো লাগে, তথাপিও বনাইছোঁ। আৰু মই ঘৰতে এখন সৰুকৈ লোকেল মুৰ্গীৰ ফাৰ্ম খুলিছোঁ। আজি আপোনালোকক সেইখনকে দেখুৱাম। আপোনালোকে চাওক মুৰ্গীবিলাকত কেনেকৈ ৰাখিছোঁ, কি খুৱাইছোঁ। এইখনেই হৈছে মোৰ ফাৰ্মখন। আহকচোন চাওঁ। এনে সৰুকৈ বনাইছোঁ, প্ৰথম বনাইছোঁ এইবাৰ। এইটো সৰুকৈ ঘৰ বনাইছোঁ, কম খৰচতে বনাইছোঁ। আৰু ইপিনে মুৰ্গীবিলাক উঠিছে, কণী পাৰিব, এনেকৈ দিছোঁ। মোৰ ইয়াত 22টামান আছে ডাঙৰ মুৰ্গী। এয়া পানী খাবলৈ দিছোঁ পাত্ৰত। ইফালে দানা দিছোঁ, দানা আৰু চাউল দিছোঁ। যিটো লোকেল মুৰ্গীয়ে চাউল খাই অলপ বেছি ভাল পায়, গতিকে চাউলো দিছোঁ দানাৰ লগত। এনেকৈ আছে, অলপ খোলাকৈ বনাইছোঁ ডাঙৰকৈ। চাৰিওপিনে নেট দিছোঁ। নেটবিলাক দিছোঁ মানে যাতে সিহঁতে বাহিৰত যাব নোৱাৰে। আৰু সৰু মুৰ্গীও আছে, সেইবিলাকো দেখুৱাম আপোনালোকক। সৰু পোৱালি ইয়াত আছে, 60টামান আছে ইয়াতে। সিহঁতো ধুনীয়াকৈ আছে ইয়াতে। দানা দিছোঁ, পানী দিছোঁ, মানে কম খৰচত বনাইছোঁ। আৰু পাত্ৰ এতিয়ালৈকে পাত্ৰ কিনা নাই দানা দিয়া পানী দিয়াৰ কাৰণে, ঘৰতে বনাইছোঁ। ইপিনে সৰু আছে মুৰ্গী কেইটামান, মোটামুটি এইকেইটা 10 দিনমান হৈছে। ইহঁতকো দিছোঁ দানা পানী দিছোঁ ইহঁতকো। মোৰ এই পোৱালিবিলাক আচলতে কোনো ইনকুবেটৰত হেৰি কৰা নাই। নিজৰ ঘৰৰ মুৰ্গীকে উমনি দিছিলোঁ, তেনেকৈ ওলাইছে নিজৰ ঘৰৰ কণীৰে। মোৰ এই ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে প্লিজ লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু লোকেল মুৰ্গীৰ বিষয়ে অধিক জানিবলৈ প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।